নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰতি মুহূৰ্তত। তো বন্ধুসকল, আপোনালোকে যদি এতিয়াও হেল্থ কাৰ্ডটো বনোৱা নাই তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কেনেধৰণৰ হেল্থ কাৰ্ড বনাব লাগে আৰু আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব লাগে এই সকলো তথ্য আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাব। তো ভিডিঅ'টো শেষলৈ চাই থাকক, কেনেধৰণে আপোনাৰ হেল্থ কাৰ্ডটো অতি সহজতে আপোনাৰ মোবাইল বা আপোনাৰ কম্পিউটাৰতো বনাব পাৰিব, সকলো চাব পাৰিব। তো বন্ধুসকল, বলক আমি কম্পিউটাৰ স্ক্ৰীনত যাওঁ আৰু কেনেধৰণে ষ্টেপ বাই ষ্টেপ আমাৰ হেল্থ কাৰ্ডটো বনাব লাগে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ষ্টেপ বাই ষ্টেপ শিকি যাই থাকক। আৰু ইয়াৰ পিছত নিজেই আপুনি হেল্থ কাৰ্ডটো বনাব পাৰিব আৰু যিকোনো এটা কম্পিউটাৰৰ দোকানত যাই আপুনি প্লাষ্টিকৰ যোনটো হেল্থ কাৰ্ডটো সেইটো প্ৰিণ্টিং কৰি লৈ আহিব পাৰিব। তো বন্ধুসকল, বলক আমি কম্পিউটাৰ স্ক্ৰীনত যাওঁ আৰু ষ্টেপ বাই ষ্টেপ দেখাব চেষ্টা কৰিম। তো বন্ধুসকলটো মোৰ ভিডিঅ'ৰ তলত যোনটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকত ক্লিক কৰিব, নতুবা আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাই লিখিব লাগিব ndhm.gov.in। তো যেতিয়া টাইপ কৰি চাৰ্চ কৰিব এনেকুৱা এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ গুচি যাব আৰু তলত যাই চাব ইয়াতে হেল্থ আইডিৰ তলত দিয়া আছে ক্ৰিয়েট হেল্থ আইডি, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ সন্মুখত ক্ৰিয়েট ইউৰ হেল্থ আইডি নাও, তাৰপিছত কণ্টিনিউ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতো আপোনালোকে ইয়াতে জেনেৰেট ভিয়া আধাৰ কাৰ্ড ইয়াতে ক্লিক নকৰি আপোনালোকে এই তলত আইডিটোত ক্লিক কৰি দিব। মোবাইল ফোনেৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো প্ৰথমতে কমপ্লিট কৰিব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, তাৰপিছত আই এগ্ৰিত আই এম নট এ ৰবট ক্লিক কৰি ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতো আপোনাৰ OTP এটা আহিব, OTPটো টাইপ কৰি ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ আপোনাৰ ফৰ্মটো খোল খাব। আপোনাৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম যিকোনো থাকে দিব পাৰিব আৰু ইয়াতে তলত হেল্থ আইডিটো দিব পাৰিব। আপোনাৰ হেল্থ আইডিৰ নাম বা ডেট অফ বাৰ্থ দিব পাৰিব আৰু ইয়াতে ইউনিক পাছৱৰ্ড এটা দি আৰু তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ দিব আৰু ইয়াতে যিকোনো এটা ষ্টেট চিলেক্ট কৰিব। ইয়াতে অসম নাহিব, প্ৰথমতে যিকোনো এটা চিলেক্ট কৰি যিকোনো এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ছাবমিটত ক্লিক কৰি দিব। তো মই ছাবমিটত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে ছেভ কৰি ল'ব পাৰিব। ইয়াতে আধা আধি আইডি কাৰ্ডটো হৈ গ'ল। এডিট প্ৰফাইলত ক্লিক কৰি আপুনি ইয়াতে ফটোটো চিলেক্ট কৰিব আৰু ফটোটো য'ত হৈছে আপুনি ইয়াতে ফটোটো আপলোড কৰি দিব। মই ফটো ইয়াতে বিচাৰি লওঁ, এই ফটোটো আপলোড কৰি দিলোঁ। ফটো আহি গৈছে। তাৰপিছত আপোনালোকৰ যদি কিবা এডিট কৰিব লাগে, ইমেইল দিব লাগে তেনেহ'লে ইমেইলত দিব পাৰিব, মই নিদিওঁ বাৰু। ইয়াতে এতিয়া আপোনাৰ ষ্টেটটো ইয়াতে এতিয়া আসাম আহিব, তেনেহ'লে আসাম চিলেক্ট কৰিব আৰু যিকোনো আপোনাৰ এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, যোনটো আপোনাৰ ডিষ্ট্ৰিক্ট হয়। মোৰ ওদালগুৰি ডিষ্ট্ৰিক্ট হয়, মই ওদালগুৰিটো চিলেক্ট কৰি লৈছোঁ। কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব পাৰিব। তলত প্ৰথমতে চাই লওক কিবা যদি ভুল আছে, ছাবমিটত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত ছাকচেছফুলি হৈ গ'ল আপোনাৰ যোনটো ইয়াতে হেল্থ কাৰ্ডটো। তাৰপিছত আধাৰ লগত লিংক কমপ্লিট KYC ভেৰিফিকেশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো দিব আৰু আধাৰ নাম্বাৰটো দিয়াৰ পিছত এগ্ৰিত ক্লিক কৰিব, ছাবমিটত ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইলত এটা OTP যাব, OTPটো দি ছাবমিটত ক্লিক কৰি দিব। এতিয়া আপোনাৰ হেল্থ আইডি কাৰ্ডটো সম্পূৰ্ণভাৱে আধাৰ লগত লিংক হৈ গৈছে। এতিয়া ডাউনলোড কৰি ল'ব ইয়াতে হেল্থ আইডিটো আৰু আপোনালোকে দোকানত যায় প্লাষ্টিকৰ কাৰ্ডটো প্ৰিণ্ট আউট কৰি লৈ আহিব। তো বন্ধুসকল, আজিৰ বাবে এইখিনিয়ে। পুনৰ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ জয় আই অসম। ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হৈছে তেনেহ'লে এটা লাইক কৰি দিব।